দুলীয়াজানৰ মানুহখিনিয়ে ৰিচেণ্টলি হোৱাৰ প্ৰবীণ বৰাৰ ফাংচনত জুবিন দাৰ প্ৰতি যি সন্মান দেখুৱালে সকলোৱে একেলগে সঁচাকৈ বহুত ভাল লাগিল। পিছলৈ দেখুৱাই আছো বাৰু, মই গম পাব তেতিয়া কি কৈছো। জুবিন দাৰ অবিহনে প্ৰথমখন ফাংচন চাবলৈ গৈছিলো এবাৰ বিহুতলিত। তাত লোৱা কেইটামান ভাল লগা ক্লিপছ মই এইটো ভিডিঅ'ত অলপকৈ দেখুৱাই দিম, হাঁচিও ৰখা হওক বুলি। আশা কৰো আপোনালোকে চাই ভাল পাব। এইটোৱে সেই চিনটো মায়াবিনী গোৱাৰ শেষৰ ফালে বহি থকা সকলো ৰাইজক থিয় হৈ থকা মই দেখিবলৈ পাইছিলোঁ। যদিও গীতটোৰ আৰম্ভণিৰ পৰা থিয় হৈ আছিল যদিও মই মন কৰা নাই, ষ্টেজৰ ফালে চাই আছিলোঁ যে উপস্থিত থকা সকলো ৰাইজলৈ মোৰ ফালৰ পৰা বহুত মৰম থাকিল। এনে দেখি বহুত বেছি ভাল লাগিল। যদি আপুনি দুলীয়াজানৰ পৰা এইটো ভিডিঅ' চাই আছে তেন্তে কাৰোবাৰ সৈতে এইটো ভিডিঅ' শ্বেয়াৰ কৰক বা কমেণ্ট কৰক। আগৰ ৰিলছো মই পাই থাকিবলৈ মোক ফ'ল' কৰি ল'ব। বাই বাই।